নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সবকে শৰীফ ক্ৰিয়েশ্যন চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2020 বৰ্ষত হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছিলে সেই সকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅটো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এইটো ভিডিঅৰ জৰিয়তে মই দুটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো তাৰে প্ৰথমটো হ'ল এবাৰ তোমালোকক গ্ৰেস মাৰ্ক দিয়া হ'ব নেকি যদি দিয়া হয় তেন্তে কিমান নম্বৰ গ্ৰেস মাৰ্ক দিয়া হ'ব আৰু কোন কেইটা সাবজেক্টত গ্ৰেস মাৰ্ক দিয়া হ'ব আৰু দ্বিতীয় খবৰটো হ'ল যে তোমালোকৰ ৰিজাল্ট কেতিয়া দিব মই তোমালোকক জনাম যে হসাকে 25 জুনত ৰাতিপুৱা 9 বজাত হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট দিব নেকি তাৰ বিষয়ে জনাম গতিকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ একেদিৰে চাই থাকা ভিডিঅটো আৰম্ভ কৰাৰ আগতে যদি তোমালোকে নতুনকৈ এইটো চেনেলত ভিজিট কৰিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ পাই থাকিবৰ কাৰণে এতিয়া বলা ভিডিঅটো ষ্টাৰ্ট কৰো এতিয়া আমি জানিলো যে হসাকে 25 জুনত ৰাতিপুৱা 9 বজাত হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট দিব নেকি তাৰ পিছত আমি গ্ৰেস মাৰ্কৰ বিষয়ে আলোচনা কৰিম সো হয় নিশ্চিতভাৱে 25 জুনত ৰাতিপুৱা 9 বজাত হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট দিব কাউন্সিলৰ পৰা এটা ভিডিঅ ক্লিপ আহিছে য'ত নেকি কোৱা হৈছে যে 25 জুনত ৰাতিপুৱা 9 বজাত হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিব গতিকে তোমালোকে এই ভিডিঅ ক্লিপটো এবাৰ চাই লোৱা শিক্ষা সংঘে ইতিমধ্যে জানিবলৈ দিছে যে অহা 25 জুনত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু সেই একেদিনাই ঘোষণা হ'ব কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফলো পেণ্ডামিকৰ কাৰণে আমি নোৱাৰিলো আৰু এতিয়া আটাইবোৰৰ ফালৰ পৰা কামবোৰ কৰা হৈ গৈছিল কিন্তু যেহেতু আমি ৰিজাল্টৰ কাৰণে অসমৰ বাহিৰলৈ যাব লগা হয় এই কাৰণে এয়াৰ ষ্ট্ৰীটবোৰ যেহেতু বন্ধ কৰি থৈছিল এয়াৰ জাৰ্নি নাছিল এতিয়া এয়াৰ জাৰ্নি খুলিছে সেইকাৰণে আমি আটাইবোৰ দিক চাই চিতি অহা 25 জুনৰ দিনা ৰিজাল্ট দিম বুলি কালি ঘোষণা কৰিছো সো তোমালোকে গম পালা যে 25 জুনত ৰাতিপুৱা 9 বজাত হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট দিব আৰু এটো কনফাৰ্ম হৈ গৈছে এতিয়া আমি জানিম যে গ্ৰেস মাৰ্কৰ বিষয়ে তোমালোকে নিশ্চয় গম পোৱা যায় হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ তিনিটা ষ্ট্ৰীম আছে এটা হ'ল আৰ্টছ এটা হ'ল সায়েন্স আৰু এটা হ'ল কমাৰ্চ গতিকে মই প্ৰথমতে আৰ্টছ আৰু কমাৰ্চৰ বিষয়টো আলোচনা কৰি লৈছো সোৱা আৰ্টছ আৰু কমাৰ্চৰ যিবিলাক পৰীক্ষা পতা হয় এই পৰীক্ষাবোৰত কোনো ধৰণৰ প্ৰেক্টিকেল নাম্বাৰ নাথাকে তোমালোকৰ 100 মাৰ্কৰ পৰীক্ষা পতা হয় তাত গৈ তোমালোকৰ পাস কৰিব হলে 30 মাৰ্ক পাব লাগে সো তুমি যদি এতিয়া কোৱা যে এটা সাবজেক্টত 25 বা 26 পাইছো সো মোক পাস কৰাই দিয়া যাবনে নাই সোৱা তোমালোকক এটা সাবজেক্টতহে গ্ৰেস মাৰ্ক দিয়া হ'ব ইয়াৰ ভিতৰত যদি তুমি পাস কৰিব পাৰিলা তেন্তে পাস কৰাই দিয়া হ'ব আৰু যদি ইয়াতকৈ কম নম্বৰ পাইছা তেন্তে তোমাক ফেল কৰাই দিয়া হ'ব মাত্ৰ এটা সাবজেক্টতহে গ্ৰেস মাৰ্ক দিয়া হ'ব এতিয়া আলোচনা কৰিম সায়েন্সৰ বিষয়ে হয় তোমালোকে নিশ্চয় গম পোৱা যে সায়েন্সৰ যিবোৰ সাবজেক্ট আছে যেনে কেমিষ্ট্ৰি বায়োলজি ফিজিক্স এইবোৰ সাবজেক্টত কি হয় তোমালোকৰ 30 মাৰ্কছৰ প্ৰেক্টিকেল পৰীক্ষা থাকে তাৰ পিছত তোমালোকৰ থিওৰি পৰীক্ষা পতা হয় 70 মাৰ্কছৰ তাত পাস কৰিব হলে তোমালোকৰ জাস্ট 21 মাৰ্ক লাগে এতিয়া তুমি যদি কোৱা যে থিওৰি পৰীক্ষাত 15 বা 16 পাইছো সো মোক পাস কৰাই দিয়া যাবনে নাই সো তোমাকো পাস কৰাই দিয়া যাব কিন্তু এটা সাবজেক্টতহে গ্ৰেস মাৰ্ক দিয়া হ'ব আৰু এটা কথা যে আসামিজ আৰু ইংলিছত গ্ৰেস নম্বৰ দিয়া নহয় যিহেতু এই দুটা মেইন সাবজেক্ট সো এই দুটা সাবজেক্টত পাস কৰিবই লাগিব আৰু বাকি থকা চাৰিটা সাবজেক্টৰ এটাটো 4th যাব যেটো সাবজেক্টত সবতকৈ কম নম্বৰ পাবা হেতু সাবজেক্ট 4th যাব সো বাকি থকা তিনিটা সাবজেক্টৰ ভিতৰত মাত্ৰ এটাতহে 20 নম্বৰ দিয়া হ'ব আশা কৰো মোৰ কথাখিনি বুজি পাইছা ভালকে তথাপিও যদি কিবা ডাউট থাকি যায় তেন্তে কমেন্ট বক্সত সুধিবা মই সবৰে কমেন্টৰ ৰিপ্লাই কৰো গতিকে তোমালোকৰ কোনো ধৰণৰ টেনচন ল'ব নালাগে তোমালোকৰ ৰিজাল্ট অবিয়াসলি ভাল হ'ব গতিকে তোমালোকে এইটো ভিডিঅ তোমালোকৰ লগৰবোৰক শেয়াৰ কৰি দিয়া আৰু ভিডিঅটো যদি ভাল লাগিছে তেন্তে ভিডিঅটো লাইক কৰি দিয়া এনে ধৰণৰ ভিডিঅ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰা আজিৰ কাৰণে ইমানেই লগ পাম অন্য এটা ইন্টাৰেষ্টিং ভিডিঅৰ সৈতে টেক কেয়াৰ বাই বাই